Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম 15টা কাৰেণ্ট এফেয়াৰ্সৰ most important question. First question to হ'ল ভাৰতীয় তেল নিগমৰ নতুন অধ্যক্ষ কোন? আৰু ইয়াৰ আনসাৰ হ'ব অপশন গ শ্ৰীকান্ত মাধৱ বৈদ্য. Question number 2 LICৰ অধ্যক্ষ কোন? আৰু ইয়াৰ আনসাৰ হ'ব MR কুমাৰ. Question number 3 UPSCৰ নতুন অধ্যক্ষ কোন? আৰু ইয়াৰ আনসাৰ হ'ব প্ৰদীপ কুমাৰ যোশী. Question number 4 দেশৰ নতুন নিয়ন্ত্ৰক অথবা মহালেখা পৰীক্ষক কাক নিযুক্ত কৰা হৈছে? আৰু ইয়াৰ আনসাৰ হ'ব গিৰীশ চন্দ্ৰ মুৰ্মু. Question number 5 পেটিএম মানিৰ নতুন CEO কোন? আৰু ইয়াৰ আনসাৰ হ'ব বৰুণ শ্ৰীধৰ. Question number 6 মহিলা আয়োগৰ অধ্যক্ষ কোন? আৰু ইয়াৰ আনসাৰ হ'ব ৰেখা শৰ্মা. Question number 7 ভাৰতৰ প্ৰথম লোকপাল কোন? আৰু ইয়াৰ আনসাৰ হ'ব পিনাকী চন্দ্ৰ ঘোষ. Question number 8ত সুধিছে ভাৰতৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? আৰু ইয়াৰ আনসাৰ হ'ব শৰদ অৰবিন্দ বোবদে. Question number 9 2020 চনত ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কাক নিযুক্ত কৰা হৈছে বা বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? ইয়াৰ আনসাৰ হ'ব সুনীল আৰোৰা. আৰু যদি এক্সামত সোধে যে ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল তেতিয়াহ'লে হ'ব সুকুমাৰ সেন. Question number 10 ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ কোন? আৰু ইয়াৰ আনসাৰ হ'ব এইচএল দত্তু. Next question 2020 চনৰ সেভিৰ সেভিৰ অধ্যক্ষ কোন? আৰু ইয়াৰ আনসাৰ হ'ব অজয় ত্যাগী. লগতে মনত ৰাখিব সেভিৰ ফুল ফৰ্ম হ'ল Securities and Exchange Board of India. Question number 12 2020 চনৰ RBIৰ গভৰ্ণৰ কোন? RBIৰ ফুল ফৰ্ম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ইয়াৰ আনসাৰ হ'ব শক্তিকান্ত দাস. Question number 13ত সুধিছে ইছৰো মানে ইয়াৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন. ইয়াৰ অধ্যক্ষ কোন? ইয়াৰ অধ্যক্ষ হ'ল কে শিৱন. লগতে মনত ৰাখিব ইছৰো এষ্টাব্লিছ কৰা হৈছিল 1969 চনত. Question number 14 ICCৰ নতুন CEO কোন? আৰু ইয়াৰ আনসাৰ হ'ব মনু সাহানী. Question number 15 নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি ইংলিছ স্পেলিং হৈছে NITI আৰু ইয়াৰ ফুল ফৰ্ম হ'ব নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আৰু ইয়াৰ অধ্যক্ষ হ'ল নৰেন্দ্ৰ মোদী. লগতে মনত ৰাখিব যে নীতি আয়োগৰ ঠাইত আগতে আছিলে প্লেনিং কমিশ্যন মানে পৰিকল্পনা আয়োগ আৰু নীতি আয়োগটো পৰিকল্পনা আয়োগক ৰিপ্লেচ কৰি বনোৱা হৈছে. থেংক ইউ.